নমস্কাৰ সকলোলৈকে। এয়া হৈছে আমাৰ মৰমৰ আইতা। এয়া কিন্তু মোৰ নিজৰ মা বা পাপাৰ ফালৰ আইতা নহয়। এয়া হৈছে আমাৰ ডাঙৰ বৌৰ আইতা। যদিও ডাঙৰ বৌৰ আইতা হয়, যিখিনি অনুভৱ মোৰ নিজৰ আইতাৰ ককাৰ লগত হৈছিলে, সেই একেখিনি অনুভৱ মোৰ এইগৰাকী আইতাৰ লগতো হৈছিলে। কিন্তু আজিৰ পৰা 9-10 মাহ আগত আমাৰ আইতা আমাক সকলোকে এৰি থৈ এই পৃথিৱীৰ পৰা বিদায় মাগিছিলে। আচলতে এইবোৰ ভিডিঅ' বনাই থোৱা মোৰ বহুদিনেই হ'ল। যিহেতু মোবাইলত থাকিলে ভিডিঅ'বোৰ কেতিয়াবা নাইকিয়া হৈ যাব পাৰে, সেয়েহে ভাবিলোঁ ইউটিউবত দি থ'লে কেতিয়াবা আমি উলিয়াই চাব পাৰিম। সেয়েহে মই এনেকৈয়ে ভিডিঅ'টো বনাই সাঁচি থ'লোঁ। প্ৰায়ে মই বৌ ঘৰলৈ গ'লে তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু মোৰ লগত বহুত বেছি কথা পাতিছিলে। বিভিন্ন ধৰণৰ কথা পাতিছিলে, গান গাইছিলে, হাঁহিছিলে আৰু কত যে কি পুৰণা কথাবোৰ কৈছিলে। তেখেতৰ নিজৰ জীৱনৰ কিছুমান কথা কেনেকুৱা আছিলে, কি আছিলে, মুঠতে মই শুনি বহুত বেছি ভাল পাইছিলোঁ। তেন্তে আহকচোন, তেখেতে জীয়াই থকা অৱস্থাত মোৰ লগত কেনেকৈ কথা পাতিছিলে, কি কথা পাতিছিলে অকণমান শুনো। চাহখিনি খাই দৰ্জা দিয়ে বন্ধ কৰোঁ, লাইট বন্ধ কৰোঁ আৰু পুৱা হ'লে ৰাতিপুৱাই উঠোঁ। পুৱা কি কৰোঁ শুনছা? হাঁহি মৰি কৰি এই লাইট পোহৰ হয় নহয়, দি দেখা পা দুৱাৰহে দি উঠোঁতে দি পোহৰ হ'লে উঠোঁ। উঠি লাইট বন্ধ কৰোঁ, একদম কলত গেলে যাই এইটো চাপ ফেলা ফেলাই সেইটো আখালে যায় খৰিহে ধুই গাঁৱটো ভৰখাই এই মেখেলা খাই ফেলাই এটা হেনে আনি আৰু বাগা দিওঁ। তাহে নুঠেই পালি সেইলা বেলা হোৱা 8টা মানত মোৰে হাগা লাগে। হাগি চাগি গা ধোৱা সেইলা এই জাগা এইবিলাক এই হাগি সেইবিলাক এই গা ধোৱা সেইখিনি কৰি কৰিব পৰা আছোঁ অকণ দাদা পোহৰ হ'লে আৰু পক্ষী মাখা কান্দে কান্দা পালি এই ৰাতিপুৱা এই পোহৰ হৈছে পোহৰ হ'লে টকা নাছিল কি দিয়ে কি হয় বিয়াত নাছিলোঁ কালি আনিছিলোঁ। ফুলফুলা আছিলোঁ পিঠা ধুনীয়া আছিলে। কেনে মানুহ কেনে হ'লোঁ। এই ঘৰতে হেৰি আছিলোঁ পাত মাতিলি ইফালে 4টা এইফালে এটা লকে 9টা লকেট আছিলে ৰাঙামালা দি গাঠা আচ্ছা ন মায়ে পাইছে লাগা ৰাঙামণি কৈটা পাইছে। এই
ডাঙৰমণিকেইটা ওলাই আৰু সোণাখিনি বেচিছে এই দেউতা চন্দ্ৰাই আৰু এই আৰু চুৰিযোৰা সেথেন হেৰি এই খৰকাহে দেউতাক দিছিল আৰু এইটো আৰু মায়ে শুকাই দিছে আৰু কাণৰ যোৰা মোৰ সোণা আছিল আছে কাণৰজোৰা কি কৰিলি থৈ দিছা কাণৰ যোৰা দিছিল পাছা আছিল পাছা সোণা আছিল কাপোৰৰ ডাঙৰ বাকচটো দিছোঁ হয়তো আপোনালোকৰ আমাৰ ইপিনৰ নামনি অসমৰ ভাষাটো অকণমান বুজি পোৱাত অসুবিধা হৈছে তথাপি আপোনালোকে বুজি ল'ব আৰু এই একেলগে আহে চুৰিযোৰা এই সহায় দিয়া হ'লে 2 বছৰ নাছিল তোহাঁতক যা আছিল কাণৰ যোৰা আৰু সেথেন দেউতাক বিয়া কৰালি নিপিন্ধা হ'লো এনেকৈ হেৰি থাকে লঠত থৈ যা নিপিন্ধে এই তাত হেৰি ঘৰৰ ডালতে দিছোঁ এই ডাবল চেন কোনে চাৰিওলে গৰিও তেনেকৈ যামল গৰি দেউতাৰ মৰম চাৰিও বনি জালিহে ফুলে চাৰিওলে আৰু গৰিও তেনেকৈ যামল গৰি মাৰ মৰম চাৰিও এটা বিয়ালি তেনেকৈ যামল গৰি দাদাৰ মৰম চাৰিও এতিয়া আগছিলাক পঠালে যাম আৰু টিভি নি মোবাইলত নি মোবাইলতে কৰি আছে হা মোবাইলত উঠছে না উঠছে হা উঠছে গীত কৈছা মই এই ফেনখনত উঠে মই নাগালিও ফেনখনত উঠে মই যেনেকৈ এই কৃষ্ণৰ গীতটো গায় সেইকে উঠো মনটোকে ভাল কৰোঁ আৰু কিমানটো লতটকৈ থাকি ভাল কৰিব লাগে মই পাগলাহে না হৈছোঁ পাগলা পাগলাহে এই মনটোকে ভাল কৰোঁ আৰু আজিহে দয়াৰ বেটি পিৰি লিখা এই বিয়াৰ এইকে কৰি আবাই ভাল লাগে একলাই মৰো কিন্তু এই মনটোকে ভাল কৰোঁ আৰু চিন্তা কৰি থাকোঁ চিন্তা কৰি থাকা মোৰ ৰাখে চিন্তা কৰি থাকা শুনবা ভালবা দুখতে সুখীয়ে কান্দে ইটাকে ভাল পাৱা এটা বিয়া দেখা দিলা
পেটারি বাগে মারিছে বন্ধু বাপুৰে হাততে সনাই চন্দু সোণাৰে চন্দিকি লাৰিবা ভাল ইয়াতে কোলালি মায়াৰে যাওঁ পইচা পইচা Mai cái gì thu về ai đi mà khát sẵn chặt vào hết ai đi hết cái luôn mà à đó mà lấy tụi gan cả vào lại Naro, cái mồ đó naro galo, cái gì chả biết ta dalla galo. Bisa mungkin? Bisa rakin tapi bah ini kita kan jalan ini lagi sih. Thế sẽ ba thì ngờ cho thế sẽ guru Kali dia loyan kini suhi gaya mati Kisnya tadi guru sana tadi Tadi batu macam Aja kita mau lagi Kunca Naro kan? Kita hati bono ba kho gaya ở đi ăn có khi có không đủ khó xe tan đi là ai chả ai cái bọn tụi cái phạt khó lắm này cái ban thì xin chào đi thật đi khẩn á thịt khẩn á cái hồi nhá cái cây nó rồi đó mà du gầy xuống ai thấy nó khăn hết ta chạy gầy ai du gầy ta bị cái nó tụt thì Aroga, hả aroga. ai đó ilang belak panjang sam kanu dulu kena jala hồi nay bay vừa đây thôi chứ khó đó thế đó giờ bà bài thơ lúc bị tha thơ lúc à đó thời xuống là đủ hồi nay thời giờ bà đi thời xuống là thế thời xuống là đủ khó khói mà thơ bó là thế phải gỡ bờ tì sợ nó mẹ giờ nó mẹ lời là Krishna bhakti cho thế sẽ ba kinh cơ cho thế sa lễ guru cari chia layan kini suhi goi la maki tôi hệ đi cha hằng á Han, thì cha hao chi của nó ba khó gửi ra đi nó có khi có khu đủ khó cha can đi là cái cha can đi để dạy ra thế con bác đi chứ ai có khi lấy bên là can đi quân tây phản đi quân tây xa đi đồ trái đi xa phản quân cha đây xa biscuit cái thân mà bữa nay đi cái thân mà biscuit bữa nay để phản nó khác rồi biết chơi thì chơi thắt thì để biết chơi đi rồi đi pua mà để ra khá đâu một này ta số ta là quý số ta là rồi ta gạo đi ai kì gạo đi rồi ama đây đó biscuit chơi cái khơi ra thế rồi về là họ ta rồi họ tới khơi chi luôn cô ai về là họ ai khắp ai xuống khắp ai nữa rồi mà khắp ai nữa có lúc cái này rồi khăn đi mà số hơi ai đi ra rồi có lúc vậy sau đây cứ ra cái phải đấy mình sẽ cái thế nào lại đi nhé đó của
ဟုတ်တယ် Mm. ခါပြီးနေနေကြီးကြီး Huh? ဘလို့မီလေးကြီးလေးခါပြီးထပ်ပြီး Mm. ဟုတ်ကဲ့အမှန်တူတော့နိုင်ကြရကိုရေကိုကနရနာဒီအဲဒီဟမ် 10 বছৰ নকাই ইয়া আকৌ ভাল পাইছে Mm. ভাল পাইছে যা হাতটাও ভাল এও ভাল পঙ্কজও ভাল আবার দুটাও ভাল 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 পাইছে মই বোলো সুধিম ৰ কোনখন কলকাতাৰ Oh. আমাৰ তাহাক চিনি পাই নে নাপায় কেতিয়াবা গ'লে থাকাকে গেলি Mm. যাবিতো কবি Oh. এই কি বলা জেঠি বলং জেঠি খেতি জেঠি খেতি দিছে ঘৰতে হা? সিয়াক তাহাক হেৰি দিয়া তাহাঁততে দিছে উত্তৰ কাঠা সুধিছিল নাহে ইঠা আৰু বেমাৰ উৎখানৰ আহিছে হা বেমাৰ নাই নেকি নাই নেকি পিছি ৰাখি ক'বাই পৰা নাই দেখাই নাই দেখোন সুবিধা দেখাই নাই এই যা নাই বাই নাই গমেই নাপাং দেখা নাই মই গিছে গিছে হা গিছে গিছে হা গিছে কিছে Mm. কোনটো হেৰি আৰু এনেকৈয়ে প্ৰায় তেখেতৰ লগত কথা পাতি হাঁহি ধেমালি কৰি সময় কটাইছিলোঁ আৰু হঠাৎ এদিন বৌহঁতৰ ঘৰৰ পৰা খবৰ আহিলে যে তেখেত অসুস্থ আৰু অসুস্থ বুলি জানি আমি ঘৰৰ আটাইয়ে তেখেতৰ অসুস্থতাৰ খবৰ ল'বলৈ গৈছিলোঁ আৰু তেখেতে খাই ভাল পোৱা কেইটামান খোৱা বস্তু ডাঙৰ বৌৱে নিজ হাতেৰে তেখেতৰ বাবে বনাই লৈ গৈছিলে কিন্তু বহুত বেছি অসুস্থতাৰ বাবে আগৰ নিচিনাকৈ খাব পৰা অৱস্থাত নাছিলে অকণমান মুখত দিয়াৰ পিছত আৰু বেছি খাব মন নকৰিলে কিয় ভাত নাখা তই মিঠাই আনিছিলো লালমোহন নাখা কুটা খাবি লালমোহন মিষ্টি আনিছিলো খাবি কুটা ৰসমলাই খাবি না অলপমান নাখা অলপমান খা ৰস খাবি অলপ নাখা অলপ কি খাবি দে আৰু তাৰ পিছদিনাখন ৰাতি আমি গম পাইছিলোঁ তেখেত আমাৰ মাজৰ পৰা বিদায় লৈছিলে আৰু ৰাতিপুৱা গৈ আমি তেখেতক এইটো অৱস্থাত দেখা পাইছিলোঁ খুব বেছি দুখ লাগিছিলে কিবা এটা যেন বুজাব নোৱাৰোঁ আচলতে সেইখিনি সময়ত কি অনুভৱ হৈছিলে কিন্তু কি কৰিম যিহেতু বহুত বেছি বয়সো হৈছিলে উপায় নাই আৰু যাবতো লাগিবই আমি আমাৰ হাতত সেইটো বস্তু নাই যিহেতু ধৰি ৰাখিব পৰা সেইটোৱে কামনা কৰিছোঁ যেন তেখেত য'তেই আছে যেনেকেই আছে সুখত থাকক অহা অক্টোবৰ মাহৰ 11 অক্টোবৰ 2022 তাৰিখে তেখেতৰ বছৰেকীয়া তিথি হ'ব তেখেতৰ এবছৰ সম্পূৰ্ণ হ'ব তেখেত ঢুকুৱা সেইটোৱে যেন তেখেত য'তে থাকক সুখত থাকক তাৰে কামনা কৰিছোঁ
বহিলে